চেলুট দিছোঁ দক গাইছ খেতিয়কক মই চেলুট দিছোঁ কি দাম মানে এইগিলা চম্পক পেটটো অলপ টানি দেচোন বেছিকৈ ওলাই আছে আৰু অলপ ফটোটো ভাল নহ'ব নহ'লে গাইছ বেয়া জ্বালা দক বেয়া ভাগাত বেছি ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান ডাঙৰ কেইটা কিবা সকাম আছিল নেকি খেতিৰ কাম চলি আছে হয় নেকি তো হে গাইছ যোৱাকালি মোক চম্পকে ফোন কৰি মাতিছিল কি তাহাঁতৰ ঘৰত বোলে খেতিৰ কাম চলি আছে তো মই আজি এতিয়া চম্পকহঁতৰ ঘৰত যাম তো চম্পকক অলপ সহায় কৰি দিম তো গাইছ যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বলক আমি এতিয়া চম্পকহঁতৰ ঘৰলৈকে গাইছ ফাইনেলি আমি চম্পকৰ ঘৰত আহি পালোঁ এতিয়া আমি যাম খেতি পথাৰত ইয়াকে আমি এতিয়া কঠীয়া তুলিম চাই লওক চম্পকে পানী আৰু টঙাল গোটেই লৈ আহিছে বলকচোন চাওক খেতিয়কৰ লাইফটো কেনেকুৱা আমাৰ মানে খেতি নাই চ' মই সেইকাৰণে খেতিৰ বিষয়ে বিশেষ নাজানো সেইকাৰণে মই আজি চম্পকৰ লগতে ধুনীয়াকৈ এই মমেণ্টটো এনজয় কৰিম হে গাইছ আমি খেতি পথাৰত আহি কামত লাগি গ'লোঁ চম্পকে কঠীয়া তুলি আছে মই এতিয়া অলপমান তুলিম প্ৰথমতে চাই ল'লোঁ মই কাৰণ প্ৰথমতে তুলি পোৱা নাই কঠীয়া কেনেকৈ তোলে বলকতে এতিয়া মই ট্ৰাই কৰোঁ একবাৰ একডাল দুডাল কঠীয়া ছিঙিছি বাট হ'লেও ট্ৰাই কৰিছোঁ য'তে নিছিঙে কাৰণ এনেকৈ ৱেষ্ট কৰিব নোৱাৰি তো বলক এটা আমি টাইম লিপছ লওঁ আমি কঠীয়া তোলাৰ গাইছ এইবিলাক খাতাৰনাক বস্তু দেখা পাই দেখছি না ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান ডাঙৰ কেৰুণ্ডা পুৱাৰ পৰা আহি বহুখিনি কঠীয়া তোলা হৈ গ'ল আমাৰ এতিয়া আমি কঠীয়াখিনি তালৈকে লৈ যাম গাইছ আমাৰ কঠীয়া তোলা হৈ গ'ল আমি এতিয়া কঠীয়াখিনি লৈ যাম য'ত কঠীয়া ৰুব তালৈকে তো গাইছ বলক তালৈকে যাই থাকোঁ গাইছ দেখছি না মোক এই সপা দিছি উঠে কান্ধত আৰু ই কি আহিছে নামন্তি তোমাক কষ্ট কৰিব দিব লাগে হে সদায় কষ্ট কৰিব দিব লাগে কাক আলহী দক লাহে লাহে গাইছ বেয়া জ্বালা দক বেয়া ভাগাত ধৰছি গাইছ এই গৰমত দেখছি না কঠীয়া লৈ লৈ গাইছ এয়া মোৰ আগে চম্পক চম্পক কেনাই ফিলিংছ মানে কষ্ট হয় কষ্ট কৰিলে ফলটো পাব দেখোন আৰু গাইছে পাকা ৰাস্তাত বাপৰে গৰমত ভৰি দিবা নোৱাৰি পুৰি গৈছে ভৰিত তলা গাইছ আমি প্ৰথমবাৰৰ কঠীয়াখিনি লৈ আহিলোঁ বহুত কষ্ট হ'ল বাট আৰু আনিব আছে আৰু বহুখিনিয়ে বাকী আছে বাৰু এইখিনি আমি এতিয়া ঠিক কৰি থৈ কেনে আৰু এবাৰ আনিব যাম গাইছ বানপানী সেইকাৰণে বহুত পানী হ'ল কিন্তু এতিয়া আপোনাৰ খেতি পথাৰত পানী চাওকচোন পানীয়ে নাই কি ক'ব আৰু জিন্দগী পানী যোৱা ৰাস্তাকেইটা এতিয়া বন্ধ কৰি দিব কাৰণ পানী লগা আছে এই গাইছ চাক পানী চুৰ কৰি আছে এই উইদাউট পাৰ্মিশ্যন পানী কিয় চুৰ কৰিছা তুমি চব হয় পানী চুৰ কৰি আছা তুমি চম্পক গাইছ চুৰ কৰা নাই তাৰ খেতি পথাৰ মানে কি ক্লিয়াৰ হৈছে আমাৰ বৰ্তমানলৈ পাতা নাই সেইকাৰণে আমি আনবা লগা বাধ্যতা আহি কাৰণ বৰষুণ অহা নাই বহুত দিন সেইকাৰণে পানী নহয় গৈছে আকাশখন চাই লওক কি একদম চিকচিকা বগা তো গাইছ লগৰ ল'ৰা বেছি কষ্ট দিবা নোৱাৰি সেইকাৰণে আনিলোঁ মই এতিয়া তেওঁক খালী ভাৰখানে ল'বা দিলোঁ কেনেকুৱা লাগছি তো গাইছ খেতি পথাৰত নামি বহুত ভালে লাগে এই গাইছ চক ৰোৱাৰ মাজে মাজে খুচি যাই আছে তেওঁ Yes guys, so wonderful feelings. বহুতে ভাল লাগিছে গাইছ কিন্তু ৰ'দৰ কাৰণে চকুটা মিলিব পৰা নাই
এনাই চকুকেইটা মোজা মোজা তাতে আৰু ৰ'দৰ কাৰণে চকু মেলিব পৰা নাই গাইছ বেয়া গৰম গাইছ অলপ আগতে যে আমি পানীৰে বান্ধটো কাটি দিছিলোঁ পানী আপোনাৰ চাই লওক পূৰা একদম 50-50 হৈ গ'ল সিফালে পানীখিনি আহি গ'ল সিফালে গাইছ ভাগাত বেছি বহুত কষ্ট আছে ধৰক খেতিত এনেকুৱা মানে হাতৰ বিৰ কি কম জিমত গেলে যিমান কষ্ট তাতকৈ ডাবল কষ্ট আছে গাইছ বলক পইচা তুলি লাগি যাই থাকোঁ আমি এই পাছত দেখছি না তাৰ পৰা আনিছোঁ কঠীয়া গাইছ আমাৰ এই আছে 3 নম্বৰ ৰাউণ্ড অৱস্থা দেখছি না একদম মানে কি কম বেয়া গৰমটো গৰমে ইমান মানে ভাগৰ লাগছি কি কম আপোনাক কিংকে থাকে বাপৰে খেতিয়ক চেলুট দিছোঁ দক গাইছ খেতিয়কক মই চেলুট দিছোঁ একদিনতে মোৰ এই অৱস্থা আৰু ভাবিছে খেতিয়কে ডেইলি আপোনাৰ এনেকৈ কষ্ট কৰে আৰু এই মোৰ চম্পক বেষ্ট ফ্ৰেণ্ড ইও মানে এনেকৈ কষ্ট কৰি থাকে কিংকে বা কষ্ট কৰে ইহে জানে দক জীৱনে কষ্ট কৰিব লাগবই গাইছ একদিনতে এই অৱস্থা আৰু খেতি কৰি খুৱাব পাৰিম মই নৰোঁ মোৰ দ্বাৰা নহ'ব গাইছ ফাইনেলি আমাৰ শেষ বাৰৰ বাবে কঠীয়া মাছ বেছি নাই আৰু 24 আশা আছে তো এইবাৰ আপোনাৰ নিলি 4 বাৰ নিয়া হ'ব তো 4 বাৰত আমাৰ কমপ্লিট হ'ব তো বেছি নাই এইখিনি আছে কঠীয়া নিবা তো চম্পকে এতিয়া আপোনাৰ ইয়াতে ঠিক ঠাক কৰি আছে বেয়া কষ্ট এয়া হৈছে আমাৰ 4 নম্বৰ বাৰ তো এইবাৰ শেষ আৰু আনিব লগা নাই আমি 95 আশা কঠীয়া আনিলোঁ এয়া চম্পক যা আছে আগে পিছে মই মানে এনেকুৱা ভাগাৰ লাগছি কি ক'ম আপোনাক একদিনাকে নৰি তক গাইছ ইমান কষ্ট কৰিবা পানী শুকাই গ'ল আৰু এতিয়া বৰষুণ লাগে আৰু কিন্তু নেৰা নহয় অলপ মাজে যোৱা তুমিয়ে যোৱা আগবাঢ়ি মই নাযাওঁ আৰু বহিছোঁ মতে দেখছি না পানী খোৱাৰ একচন চম্পকৰ ইমান কষ্ট আমাৰ খেতি সমাপ্ত আমি এতিয়া ঘৰত যাওঁ কি ষ্টাইল নাচাকা তাৰ পথৰ পৰা গা ধুই কিনে যিটো আমেজ সেই আমেজটো নাপে যোনী নাপে আমি পথৰ পৰা গা পা ধুলোঁ এতিয়া আমি ভাত খাম চিম্পুল অসমীয়া খানা গাইছ 3 hours later. তো গাইছ আমি গা পা ধুই ভাত তাত খাই লৈ ড্ৰেছ চেঞ্জ কৰি 5টা বজাত এতিয়া বাজিল আপোনাৰ 5টা বাজিল পুনৰ আৰু পথাৰত গৈ আছোঁ মানে কি ধুনীয়া বোকা এইগিলা জেগাত খেতি কৰিলে কিয় নহ'ব গাইছ চম্পকে আহি কঠীয়া তোলাত লাগি গ'ল হঠাৎ মানে বতৰটো এনেকুৱা ধুনীয়া এটা চেঞ্জেছ আহি গ'ল এতিয়া আমি ইয়াৰে ধুনীয়া ফুটেজ ল'ম আৰু মই দুটামান ক্ল'জলি শ্বৰ্ট ল'ম আপোনালোকক সেই শ্বৰ্টকেইটা দেখাই আছোঁ গাইছ কঠীয়া তুলি আমি এটা ধুনীয়া বস্তু বনাইছোঁ চ' আপোনালোকক মই সেই বস্তুটো দেখাই আছোঁ চাওক গাইছ এনে গাইছ আমি এতিয়া মোবাইলটো এডাল ডাঙৰ লাঠিত লাম্বা লাঠি এডালত বান্ধি কেনে ফেক ড্ৰোন শ্বট ল'ম তো চাওক ড্ৰোন শ্বটকেইটা কেনেকুৱা হৈছে একবাৰ কমেণ্ট কৰি জনাব
গাইছ এই আমাৰ চম্পকে বনাইছে ধুনীয়া এটা লাভৰ পাত কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব সেই গাইছ আমাৰ কঠীয়া তোলা হৈ গ'ল এটা ধুনীয়া ফটো উঠাই আছোঁ আৰু সেই ফটোটো আপোনালোকক মই দেখাই আছোঁ চ' গাইছ আমাৰ ইয়াত দেখিছি না অলপ ফটোৰ পজিশ্যন এইটো আপোনাৰ অহ' কি তাৰমানে এইগিলা চম্পক My life. My life. My love. Only for close. গাইছ মই এতিয়া ইয়াতে ধুনীয়া এটা ফটো মাৰিম আৰু ফটোটো আপোনালোকক দেখাই আছোঁ দে চম্পক ফটো মাৰিছোঁ পেটটো অলপ টানি দেচোন বেছিকৈ ওলাই আছে আৰু অলপ ফটোটো ভাল নহ'ব নহ'লে আৰু নাযায় নেকি এই ধুনীয়া হৈছে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ গাইছ